আপোনালোকে থাম্বনেইল দেখি তো গম পাইছে কি বনাব ওলাইছো। আজি মটৰ পোলাও বনাব ওলাইছো আৰু লগতে মাংস চিকেন বনাম আকৌ। মইনো কেনেকৈ বনাওঁ সেইটোকে চাওঁ আহকচোন। গুড মৰ্নিং গাইজ, ৱেলকাম বেক টু এনাডাৰ ব্লগ। মই মনালিছা, মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লোঁ অন্য এটা ভিডিঅ'লৈ। ভিডিঅ'টো চাই ভাল পাই নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি কেইবাদিনৰ পৰা ইমান বৰষুণ পৰিছে, একদম মানে পুৰা ঠাণ্ডা পেলাই দিছে আৰু গৰম দিন গোটেই লগাই নাই, ঠাণ্ডা দিন গোটেই লাগিছে। আৰু ৰাতিপুৱা এতিয়া 8-9টামান বজিছে নেকি। ৰাতিপুৱা আৰু চাহটোপা খাবলৈ ওলালোঁ। এয়া চাহ, পাপৰ, এয়া ৰুটি আছিলে, ৰুটি লৈ লৈছোঁ খাবলৈ কাৰণে। চাহ পাপৰ মজাছে খাই লওঁ দেই। এয়া আজি মটৰ পোলাও বনাম। এয়া বাচমতি চাউল, মটৰ, এইফালে আমুল বাটাৰ, পিঁয়াজ, জলকীয়া, দালচিনি আৰু লং এটা, ইলাচি দুটা, এইফালে কিচমিচ, কাজু বাদাম দুটামান, কিচমিচ দুটামান লৈ লৈছোঁ। এয়া বলক এইখিনি বনাওঁ। মোৰ কুকাৰ গৰম হৈ গ'ল। এয়া এতিয়া বাটাৰ আছে, বাটাৰ 2 চামুচমান দিয়ে দিব লাগিব। আপোনালোকে বাটাৰৰ জেগাত ৰিফাইনো দিব পাৰে, ঘিউ দিব পাৰে, যি মন যায় তাকে দিব পাৰে। মই বাটাৰ দি কেনে বনাইছোঁ। বাটাৰখিনি গলক, এয়া গলিলেই। এতিয়া পিঁয়াজখিনি দি দিম। প্ৰথমতে দালচিনি আৰু ইলাচি, লং দুটা দি দিম। জলকীয়া আৰু পিঁয়াজটো আপোনালোকে যিমান পাৰে অকণমান বেছিকৈ ল'বলৈ চেষ্টা কৰিব, তেতিয়া পোলাওটো খাই ভাল লাগে। মই ইয়াত মিডিয়াম চাইজৰ পিঁয়াজ 4টা দিছোঁ। এতিয়া মই দি দিম এইখিনি কাজু আৰু বাদাম, কিচমিচ। ভাজি ল'ম। কিচমিচটো খালি ফুটাই দেই, ভালকৈ একদম বনাম। তাৰপিছত এয়া মটৰটো দিম। এইখিনি অকণমান ভাজি ল'ম, তাৰপিছত ইয়াত মই চাউলটো দিম। হৈ গ'ল মোৰ এইখিনি ভজা। এতিয়া মই চাউলখিনি দিম। চাউলখিনি আপোনালোকে ধুই কিনে অকণমান তিয়াই থৈ দিব পাৰে বা ডাইৰেক্ট দি কিনেও দিব পাৰে। মই অকণমান দেৰি তিয়াই থৈছিলোঁ। দি কিনে মিহলি কৰি ল'ম। এইখিনি মই মিহলাই ল'লোঁ। এতিয়া মই ইয়াত পানী দি দিম। পানী দি নিমখ অকণমান দি দিম। নিমখ দিয়াৰ পাছত ঢাকন লগাই দিম। ইয়াত পানী দিছোঁ দেই। পানী বেছিটো নিদিব, একদম কম দিব। আপোনালোকে অকল চাউলটো ডুবাকৈ পানীটো দিব আৰু। মই এতিয়া ডুবাকৈ পানীটো দিম।
দেখিছে মুখখন সাজি কাচি আছোঁ। ৰিলছ দুটামান বনাইছিলোঁ, নিশ্চয় চাবগৈ ৰিলছকেইটা। ইনষ্টাগ্ৰামটো ফ'ল' নাই কৰা, ফ'ল' কৰি ল'ব। মনালিছা দুৱাৰ নামত আছে, নিশ্চয় ফ'ল' কৰিব দেই। পোলাও বনোৱা হৈ গ'ল আৰু এতিয়া বনাম এয়া চিকেন লৈ লৈছোঁ। এইফালে আলু, চিকেন লেগ পিচ, পিঁয়াজ, জলকীয়া, আদা নহৰু পেষ্ট, দালচেনি এইফালে আছে। ইয়াত মিট মছলা, হালধি আৰু কাশ্মীৰী ৰেড চিলিটো মই এনেকৈ পেষ্ট নিচিনাকৈ লৈ লৈছোঁ। আৰু এইফালে কেৰাহী পাতিলোৱে আৰু তেল দি কেনে কেৰাহীটো গৰম হওক। অলপ তেল আছেই কেৰাহীত আগৰে গৰম হওক, তাৰপিছত এইখিনি বনোৱা দেখা। এতিয়া দি দিম এয়া আদা নহৰু কৰি থৈ দিয়া পেষ্টখিনি। পিঁয়াজখিনি বেছিকৈ নজ্বলাব, বেছি জ্বলালে জ্বলা জ্বলা ভাব আহিবতো। অলপ কম সিহঁতে মানে মছলাখিনি দি ধুনীয়াকৈ একদম বনাব লাগিব। এতিয়া দিম এইখিনি মছলা, এইখিনি দি দিম। এইখিনিত অকণমান আৰু অলপ পানী দি কিনে কি কৰি দিম। এতিয়া মছলাখিনি একদম তেল যেতিয়ালৈকে নেৰে তেতিয়ালৈকে এইখিনি ভাজি থাকিম। মছলাখিনি তেল ওলোৱাৰ পাছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া মছলা মোৰ তেল এৰি দিছে। এতিয়া এইখিনি ইয়াত মাংসখিনি মই দি দিম। দেখিছেনে মছলা তেল এৰি দিলে। এতিয়া মই মাংসখিনি দি ধুনীয়াকৈ মিহলাই লওঁ। এইকেইটা লেগ পিচ একদম মজাছে খাম। লেগ পিচকেইটা মোৰ একদম লালতি ওলাই গৈছে আৰু। আমাৰ এইফালে একদম ঘুমা পিঠা বৰষুণ একেই দিনৰ পৰা, ইমান দিনৰ পৰা আজি 10 দিন মানে হ'লগৈ বৰষুণকৈ। আপোনালোকৰ এইফালে বৰষুণ চৰষুণ দিছেনে নাই দিয়া ক'বচোন। আৰু বৰষুণ দিয়া টাইমত এনেকৈ একদম চিকেন বনাই খাব, লগতে পোলাও, কি মজা লাগিব। আপুনি পোলাও নবনাবও পাৰে, এনেকৈ মাংস বনাই কেনে আপোনালোকে ৰুটিৰ লগতো খাব পাৰে। ৰুটি বা পুৰি বনাব, তাৰপিছত এনেকৈ মাংস বনাব আৰু চিকেন বনাই এতিয়া মজাছে খাব। আৰু এয়া আলুকেইডোখৰো মই ইয়াতে দি দিছোঁ, দি দিলোঁ। মজা আছে এইখিনি। বৰ ধুনীয়া গোন্ধ আহিছে। আপোনালোকৰ দেখি লোভ লাগিছেনে? মই মানে ব্ৰইলাৰ মাংসটো অকণমান বইল কৰি কেনেহে বনাওঁ। মানে আপোনালোকে কেনেকৈ বনায় ক'বচোন। মজা। এইখিনি এতিয়া ঢাকন লগাই দিওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এই মাংসখিনি অলপমান ভালকৈ মিক্স কৰি লওঁ। এতিয়া অকণমান পানী দিব লাগিব। এতিয়া অলপমান পানী দি দিম। বেছি নিদিওঁ পানী, অলপমানে দিম। বাতিমানত অলপমান দি দিম, সিজিব ভালকৈ তেতিয়া। আৰু অলপমান দি কিনে সিজাই দিব লাগিব ভালকৈ। ভাল লাগিছেনে দেখিবলৈ কালাৰটো? এইখিনি ভালকৈ উতলক আৰু তাৰপিছত হৈ যাব আমাৰ চিকেন। এইখিনি উতলক, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। আমাৰ চিকেন একদম মজাছে হৈ গ'ল, উতলিলে ধুনীয়াকৈ। মাংস সিজিলে, মাংসও সিজিলে, আলুও সিজিলে। এতিয়া এইখিনি নমাওঁ, আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ। প্লেটত যোনখিনি সজাম, কাঁহীত সজাই থকাখিনি আপোনাক দেখুৱাম দেই। একদম মজাছে হৈ গ'ল আমাৰ মটৰ পোলাও। ইয়া মটৰ পোলাও একদম মজাছে, আপোনালোকেও বনাই খাব। দেখিবলৈ ধুনীয়া হৈছেনে?
এইফালে মাংস চব্জি লৈ লৈছোঁ ধুনীয়াকৈ চেলাড কাটি লৈছোঁ তিয়ঁহ বিলাহী নেমু জলকীয়া ধুনীয়াকৈ মজা আছে এইখিনি খাম ভাতকেইটা বাঢ়ি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ এয়া ধুনীয়াকৈ পোলাও লৈ লৈছোঁ মাংস এতিয়া খাই চাওঁ কেনেকুৱা হৈছে আপোনালোকক নিজে বনাইছোঁ নিজে ৰিভিউ দিম যে কেনেকুৱা হৈছে এয়া মজা আছে সঁচাকৈ বঢ়িয়া হৈছে আপোনালোকেও বনাই চাব এনেকৈ মজা এতিয়া এইয়া লেগ পিচ বঢ়িয়া মজা মজা আছে খাই লওঁ খোৱাৰ পিছত আপোনালোকক বাই বাই দিম দেই ভাত চাত খোৱা বোৱা হৈ গ'ল আজি ভিডিঅ'টো ইমানেই আছিলে চাই যদি ভাল পায় নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব চেনেলটোত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব আজিলৈ ইমানেই বাই বাই